জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তসকলৰ খবৰীয়া চাৰ্জশ্বীট দাখিলৰ পিছত মঙলবাৰে আছিল প্ৰথম শুনানি বাক্সা আৰু হাফলং কাৰাগাৰৰ পৰা ভাৰ্চুৱেলি মহামান্য আদালতত হাজিৰ 7 অভিযুক্ত শ্যামকানু সিদ্ধাৰ্থ শৰ্মা আৰু গোস্বামী আৰু শেখৰ গোস্বামী আৰু অমিত প্ৰভা তেওঁলোকে অলপ মানসিকভাৱে তেওঁলোকে দুৰ্বল হোৱা যেন অনুমান কৰিছোঁ মানসিকভাৱে দুৰ্বল হোৱা যেন তেওঁলোকে অনুশোচনা যে এটা ভুগিছে তেনেকুৱা এটা অনুমান কৰিব পাৰিছোঁ তেওঁলোকে অলপ দুখী যেন তেওঁলোকে যদি ভাবিছে নাজানো কথাটো কিন্তু তেওঁলোকৰ বডি লেংগুৱেজত তেওঁলোকে যেন অনুশোচনাত ভুগিছে যেন অনুমান কৰিছোঁ আমি আজি ইমান দিন জেলত আছে অমিত প্ৰভা অলপতো কান্দিবই তাতে ছোৱালী মানুহ সোনকালে চকু পানী ওলায় কিন্তু আইনে যিটো আপোনাৰ চকু পানীটো যদি বাদ পেলায় আইনেতো সেইটো লাইনত নাযায় আইনতে ন্যায়মতে পথতে যাব আইনতে আইনে চাৰ্জশ্বীট দিয়াৰ পিছত একিউজক কপি দিব লাগে আজি কপি ডেট আছিলে কপি হেণ্ডঅভাৰ হৈছে জেলতে তেওঁলোকক কপি দিয়া হৈছে 7 কপি দিয়া হৈছে আৰু ফেমিলি মেম্বাৰসকলক এটা পেন ড্ৰাইভ দিয়া হৈছে পেন ড্ৰাইভত এভৰিথিং লিষ্ট দিয়া চব পেন ড্ৰাইভত যিমানবোৰ ডকুমেণ্টছ আছে বা যিমানবোৰ চিজ আছে